আজি আমি স্কুলৰ লগ কেইটামানে খানা খাম, গতিকে তাৰ কাৰণে ৰাতিপুৱা উঠি তাত যাব ওলালোঁ। আৰু সকলোৱে খানাৰ যোগাৰ কৰাত লাগি গ'ল, কাম কাজ কৰাত। অলপ সময় পিছত মজাকৈ চাহ আহি পালে, আমি সকলোৱে চাহ খালোঁ। আৰু এফালে কিবা কিবি বনাই আছে আৰু আনফালে এখন ডাঙৰ মিটিং চলিছে। আৰু বহুত অপেক্ষা কৰাৰ পিছত খাদ্য ৰেডি, আমিও মজাকৈ ভাত খালোঁ। ফটো উঠা আগত, ভাত খোৱা পিছত, এনেকৈয়ে মজা মজা ফটো উঠিলোঁ আমি। তাৰে দুখন চাই লওক। বাদুলি হাগছি বোলে দেই। আৰু তাৰপিছত সমাপ্ত কৰি আমি সকলোৱে ঘূৰি আহিলোঁ আৰু গধূলি সোণালী জয়ন্তীৰ অন্তিমটো দিন চাবলৈ আহিলোঁ। আৰু আজি ডেন্স কৰিবলৈ বেছি ইচ্ছা নাই, তাৰ কাৰণে ডেন্স নকৰিলোঁ আৰু ঘৰলৈ ঘূৰি আহিলোঁ। আৰু ইহঁতক ক'লোঁ মই এটা গল্লা খাই আহি আছোঁ ৰ, এনেকৈ ক'লোঁ, কিন্তু মই আৰু ঘূৰি নগলোঁ।